নমস্কাৰ বন্ধুসকল, আসামেজলৈ আপোনালোকক স্বাগতম। আজি আমি আলোচনা কৰিম সাধাৰণ জ্ঞানৰ ওপৰত। বন্ধুসকল, আপোনালোকৰ যদি এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেশৰ নিজস্ব মুদ্ৰা ব্যৱস্থা নাই। 1 নম্বৰতে আছে স্পেইন, 2 নম্বৰত আছে গ্ৰীক, 3 নম্বৰত আছে ইটালী, 4 নম্বৰত আছে লাওছ। উত্তৰ হ'ব লাওছ। জম্মু কাশ্মীৰত কেইখন জিলা আছে? 1 নম্বৰতে আছে 22, 2 নম্বৰত আছে 44, 3 নম্বৰত আছে 16, 4 নম্বৰত আছে 20। উত্তৰ হ'ব 22খন। 3 নম্বৰ কুৱেশ্যনটো হৈছে কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? 1 নম্বৰতে আছে অসম, 2 নম্বৰত আছে মেঘালয়, 3 নম্বৰত ছিকিম, 4 নম্বৰত মণিপুৰ। উত্তৰ হ'ব ছিকিম। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। 1 নম্বৰতে আছে 23 ফেব্ৰুৱাৰী, 2 নম্বৰত আছে 18 ফেব্ৰুৱাৰী, 3 নম্বৰত আছে 28 ফেব্ৰুৱাৰী, 4 নম্বৰত আছে 19 ফেব্ৰুৱাৰী। উত্তৰ হ'ব 28 ফেব্ৰুৱাৰী। ৰাষ্ট্ৰীয় সেউজ ন্যায়ালয়ৰ প্ৰধান শাখা ক'ত অৱস্থিত? 1 নম্বৰতে আছে দিল্লী, 2 নম্বৰত লক্ষ্ণৌ, 3 নম্বৰ ভূপাল, 4 নম্বৰ কলকাতা। উত্তৰ হ'ব ভূপাল। 6 নম্বৰ প্ৰশ্নটো হৈছে অসমত কেইখন স্বায়ত্তশাসিত পৰিষদ আছে? 1 নম্বৰতে আছে 4, 2 নম্বৰত আছে 6, 3 নম্বৰত আছে 7, 4 নম্বৰত আছে 5। উত্তৰ হ'ব 6। হৰ্ষবৰ্ধনৰ ৰাজকবি আছিল 1 নাগানন্দ, 2 শিলাদিত্য, 3 বাণভট্ট, 4 কবিৰ। উত্তৰ হ'ব বাণভট্ট। 8 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ নেপোলিয়ন কোৱা হয়। 1 নম্বৰ হৰ্ষবৰ্ধন, 2 নম্বৰ চুহুংমুং, 3 নম্বৰ ৰুদ্ৰসিংহ, 4 নম্বৰ নৰনাৰায়ণ। উত্তৰ হ'ব চুহুংমুং। 9 নম্বৰ কুৱেশ্যনটো হৈছে মান আৰু আহোমৰ শেষ যুদ্ধখনৰ নাম আছিল। 1 নম্বৰ হৈছে হাদিৰাচকীৰ যুদ্ধ, 2 নম্বৰ হৈছে মহগড় যুদ্ধ, 3 নম্বৰ হৈছে শৰাইঘাটৰ যুদ্ধ, 4 নম্বৰ হৈছে ইটাখুলিৰ যুদ্ধ। উত্তৰ হ'ব হাদিৰাচকীৰ যুদ্ধ। ইলবাৰ্ট বিল কাৰ দিনত প্ৰৱৰ্তন হয়? 1 নম্বৰত আছে লৰ্ড ৰিপন, 2 নম্বৰত আছে লৰ্ড কেনিং, 3 নম্বৰত আছে লৰ্ড লিটন, 4 নম্বৰত আছে লৰ্ড ডেলহাউচি। উত্তৰ হ'ব লৰ্ড ৰিপন।